আধুনিকতাৰে পৰিপূৰ্ণ পৃথিৱীখনত মানুহে বিজ্ঞানৰ জৰিয়তে প্ৰতিটো নজনা প্ৰশ্নৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। এই পৃথিৱীখনতে বহু কোটি কোটি বছৰ ধৰি মানুহৰ লগতে অন্য প্ৰায় 87 লাখ জীৱয়ো বাস কৰি আহিছে। কিন্তু আমি ইয়াৰে মাত্ৰ 15 লাখ প্ৰাণীহে চিনাক্ত কৰিব পাৰিছোঁ। আচলতে এই প্ৰাণীবোৰ ক'ৰ পৰা কেনেকৈ আহিল? পৃথিৱীত জীৱৰ আৰম্ভণিনো কেনেকৈ হ'ল? এই বিষয়ে জানিবলৈ হ'লে আমি পৃথিৱীৰ আৰম্ভণিৰ সময়লৈ ঘূৰি যাব লাগিব। গতিকে বন্ধুসকল, আহকচোন আজি এই ভিডিঅ'টোৰ জৰিয়তে পৃথিৱীৰ আৰম্ভণিৰ লগতে পৃথিৱীলৈ জীৱনো কেনেকৈ আহিল তাৰ বিষয়ে জানো। আজিৰে পৰা প্ৰায় 4.5 মিলিয়ন বছৰৰ আগতে শিলৰ এটা ডাঙৰ টুকুৰা মহাকাশত এটা তৰাৰ চাৰিওফালে ঘূৰি ফুৰিছিল, যাৰ পৃষ্ঠখন লাভাৰে পৰিপূৰ্ণ আছিল আৰু তাত জীৱৰ কোনো নামেই নাছিল। কিন্তু সেই সময়তে তাৰ ওপৰত মহাকাশৰ পৰা ধাৰাসাৰে শিলৰ বৰষুণ হ'বলৈ ধৰিছিল আৰু এই প্ৰক্ৰিয়াটো বহু বছৰ ধৰি চলি গৈ থাকিল। এনেদৰে শিলৰ এই টুকুৰাটোৱে পিছত গ্ৰহৰ ৰূপ ল'বলৈ ল'লে আৰু এই গ্ৰহেই পৃথিৱী নামেৰে পৰিচিত হৈ পৰিছিল। আৰু আজি আমি এই পৃথিৱীতেই বসবাস কৰি আছোঁ। সেই সময়ত পৃথিৱীৰ তাপমান ইমানেই বেছি আছিল যে কোনো জীৱই বসবাস কৰিব পৰা নাছিল। কিন্তু লাহে লাহে পৃথিৱী ঠাণ্ডা হ'বলৈ ধৰিলে। আকৌ বহু কোটি বছৰৰ পিছত পুনৰ পৃথিৱীৰ ওপৰত শিলৰ কিছুমান টুকুৰা আহি পৰে, যাক কোৱা হৈছিল দ্য লেট হেভি বম্বাৰ্ডমেণ্ট। সেই সময়ত পৃথিৱীৰ ওপৰত কেৱল শিলৰ সৰু সৰু টুকুৰাই নহয়, উল্কাপিণ্ডও আহি পৰিবলৈ ধৰিলে। এই উল্কাপিণ্ডবোৰে নিজৰ ভিতৰত বিশেষ কিছুমান বৰফৰ টুকুৰা লৈ আহিছিল, যিয়ে আমাৰ পৃথিৱীৰ ওপৰত সমুদ্ৰ সৃষ্টি কৰাৰ লগতে পৃথিৱীৰ বাতাৱৰণলৈ নাইট্ৰজেন গেছো লৈ আহিছিল। তথাপি পৃথিৱীখন জীৱৰ বাবে উপযুক্ত নাছিল। পৃথিৱীৰ বায়ুমণ্ডল বিষাক্ত গেছেৰে পৰিপূৰ্ণ হৈ আছিল আৰু অক্সিজেনো সৃষ্টি হোৱা নাছিল। পৃথিৱীখন কেৱল সাগৰেই ভৰি আছিল। কিন্তু লাহে লাহে পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। আজিৰে পৰা প্ৰায় 3.8 মিলিয়ন বছৰৰ আগতে পুনৰ পৃথিৱীৰ ওপৰত উল্কাপিণ্ডৰ বৰষুণ হ'বলৈ ধৰিছিল। কিন্তু সেইবাৰ ই কেৱল পানীয়েই নহয়, বহুত মূল্যৱান খনিজ পদাৰ্থও লগত লৈ আনিছিল, যিয়ে পৃথিৱীক জীৱন দিছিল। লগতে ই কাৰ্বন, প্ৰ'টিন, এমিনো এচিড সমুদ্ৰৰ ভিতৰলৈ পৰিবহণ কৰিছিল। কিন্তু সমুদ্ৰৰ ভিতৰৰ তাপমান বহুত কম আছিল। সূৰ্যৰ পোহৰেও ঢুকি পোৱা নাছিল। সমুদ্ৰৰ তলত এনে কিছুমান পদাৰ্থ আছিল যি পানীৰ তলতো গৰম হৈ আছিল। ইয়াতেই জীৱৰ প্ৰথম আৰম্ভণি ঘটিছিল। কিন্তু এতিয়াও ৰহস্য এই যে এইটো কেনেকৈ সম্ভৱ হৈছিল। বন্ধুসকল, এইবাৰ জানো আহকচোন পৃথিৱীত জীৱৰ আৰম্ভণিনো কেনেকৈ সম্ভৱ হৈছিল তাৰ বিষয়ে কিছু কথা। সমুদ্ৰৰ তলত থকা পদাৰ্থবোৰৰ সংমিশ্ৰণত প্ৰথমটো এককোষী জীৱ বেক্টেৰিয়াৰ সৃষ্টি হ'ল। এই বেক্টেৰিয়া তীব্ৰ গতিত বাঢ়িবলৈ ধৰিলে আৰু সমুদ্ৰৰ সমগ্ৰ পানী এককোষী জীৱৰে ভৰি পৰিল। এই প্ৰাণীবোৰ লাহে লাহে নিজৰ মাজত লগ লাগি এক প্ৰকাৰৰ পাথৰৰ আকৃতি হ'বলৈ ধৰিছিল, যাক কোৱা হৈছিল ষ্ট্ৰমাটোলাইটছ। আৰু এই বেক্টেৰিয়াই সূৰ্যৰ পোহৰক খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। ইহঁতি নিজৰ পৰা এক পদাৰ্থ এৰি দিছিল, সেয়াই আছিল অক্সিজেন। এনেদৰে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বাঢ়িবলৈ ধৰিলে। বহু কোটি বছৰৰ পিছত পৃথিৱীখন পুনৰ কিছুমান প্লেটত ভাগ হৈ পৰিছিল আৰু পিছত প্লেটবোৰ পুনৰ লগ হৈ এখন বৃহৎ ভূপৃষ্ঠৰ সৃষ্টি হৈছিল। সেইখনেই আছিল ৰ'ডিনিয়া। সেই সময়ত পৃথিৱীৰ তাপমান 30 ডিগ্ৰী চেলছিয়াছ হোৱাৰ লগতে এক দিনত 18 ঘণ্টা সময় আছিল। আজিৰ পৰা প্ৰায় 75 কোটি বছৰৰ আগতে পৃথিৱীৰ ৰেহ-ৰূপ লাহে লাহে বদলি হ'বলৈ ধৰিলে। পৃথিৱীৰ ভূপৃষ্ঠ দুটা ভাগত ভাগ হৈ পৰিল। পৃথিৱীৰ লাভা জ্বালামুখী হৈ ওলাবলৈ আৰম্ভ কৰিল, যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাত এচিড বৰষুণ হ'বলৈ ধৰিলে। ভূপৃষ্ঠত কাৰ্বন জমা হ'বলৈ ধৰাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলে সূৰ্যৰ গৰম নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল। পৃথিৱীৰ তাপমান কমি বৰফৰ সৃষ্টি হৈছিল। কিন্তু এয়া চিৰস্থায়ী নাছিল।
সময়ৰ লগে লগে পুনৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বাঢ়ি পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি যোৱাৰ ফলত বৰফবোৰ গলিবলৈ আৰম্ভ কৰিলে। ৫৪ কোটি বছৰৰ আগতে পৃথিৱীৰ সকলো বৰফ গলিবলৈ ধৰিছিল, যাৰ পৰিণতিত সমুদ্ৰৰ তলত পুনৰ বেক্টেৰিয়াবোৰৰ এখন নতুন পৃথিৱীৰ সৃষ্টি হৈছিল। অক্সিজেনৰ প্ৰভাৱত এই এককোষী জীৱবোৰ অন্য বিভিন্ন ৰূপলৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে আৰু বহুতো বহুকোষী জীৱও সৃষ্টি হৈছিল। তাৰে ভিতৰত এবিধ জীৱৰ নাম হৈছে পিকায়া, যাৰ দৈৰ্ঘ্য ৫ চেণ্টিমিটাৰ আছিল। ইহঁতৰ দেহৰ এনে এবিধ বিশেষত্ব আছিল যিয়ে পিছত আমাৰ শৰীৰৰ এটা বিশেষ অংগ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। পিকায়া এনে এবিধ জীৱ আছিল যাৰ শৰীৰত হাড় আছিল। ৪৬ কোটি বছৰৰ আগতে পৃথিৱীখনৰ ওপৰভাগ আকৌ ভাগ হৈ পৰিছিল। তথাপি পৃথিৱীৰ মাটিত জীৱ বাস কৰিব পৰা হোৱা নাছিল। কিন্তু কিয় হৈছিল এনেকুৱা, জানেনে? কাৰণ এই যে সূৰ্যৰ পৰা অহা হানিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ বাবে পৃথিৱীৰ ওপৰভাগ জীৱৰ উপযোগী নাছিল। কিন্তু লাহে লাহে পৃথিৱীৰ ওপৰত বায়ুমণ্ডলত এই ৰশ্মি বাধা দিবলৈ এটা তৰপৰ সৃষ্টি হৈছিল, যাক আমি অ'জন লেয়াৰ বুলি কওঁ। সমুদ্ৰত থকা এবিধ মাছ, যাৰ নাম টিকটালিক, যি সমুদ্ৰৰ পৰা ভূপৃষ্ঠলৈ আহিবলৈ নিৰ্ণয় কৰিছিল, সিহঁতি নিজৰ ফানকেইখন ব্যৱহাৰ ভৰিৰ দৰে কৰিবলৈ লৈছিল। লাহে লাহে ইহঁতি মাটিত বহু সময় ধৰি থাকিবলৈ লৈছিল। বহু কোটি বছৰৰ পিছত ইয়াৰ বিকাশ এনেধৰণে হৈছিল যে ই মাটিত থকাৰ উপযুক্ত হৈ পৰিল, যাক কোৱা হৈছিল টেট্ৰাপডছ। ৩৬ কোটি বছৰৰ আগতে এই প্ৰাণীবিধ সম্পূৰ্ণৰূপে মাটিত থকাৰ উপযোগী হৈ পৰিছিল। এইটোৱেই সেইটো জীৱ যিয়ে পিছত ডাইনোছৰ, চৰাই, স্তন্যপায়ী প্ৰাণী আৰু শেষত মানুহৰ ৰূপত বিকশিত হ'বলৈ ধৰিছিল। এনেদৰেই জীৱৰ বিকাশ প্ৰক্ৰিয়া চলি গৈ থাকিল। লগতে পৃথিৱীৰ বাতাৱৰণৰো বহুত ক্ষিপ্ৰতাৰে পৰিৱৰ্তন হ'বলৈ ধৰিলে। আকৌ এবাৰ জ্বালামুখী বিস্ফোৰণৰ কাৰণে পৃথিৱীৰ তাপমান বাঢ়ি গৈ গছ-গছনি শুকাই যোৱাৰ লগতে পৃথিৱীৰ ৯৫% জীৱই মৃত্যুমুখত পৰিল। কিছুমানে গৰমৰ পৰা ৰক্ষা পাবলৈ মাটিৰ তলত গাঁত খান্দি সোমাই থাকিবলৈ ল'লে, যিকোনো বস্তু খাবলৈ ধৰিলে। সময়ৰ লগে লগে আকৌ পৰিস্থিতি ভাল হ'বলৈ ধৰিছিল। আজিৰ পৰা ২০ কোটি বছৰৰ আগতে পৃথিৱীখন বহুত বদলি হৈ পৰিছিল। জ্বালামুখীৰ ফলত নতুন ভূভাগৰ সৃষ্টি হৈছিল, যিবোৰ লগ লাগি নতুন মহাদেশ পানজিয়াৰ সৃষ্টি কৰিছিল। পৃথিৱীৰ ওপৰত নতুন গছ-গছনিও সৃষ্টি হৈছিল। জীয়াই থকা কম সংখ্যক জীৱ বিকশিত হৈ ডাইনোছৰ নামৰ নতুন প্ৰজাতিৰ জীৱৰ সৃষ্টি হৈছিল, যিয়ে আহিব লগা সময়ত নিজৰ শাসন চলাবলৈ লৈছিল। এই ডাইনোছৰে বহুত বছৰ ধৰি পৃথিৱীত ৰাজত্ব কৰিছিল। ই প্ৰায় ১১ কোটি বছৰ পৃথিৱীত জীয়াই আছিল। ইয়াৰ পিছত ডাইনোছৰৰ কি হ'ল, মানুহৰ সৃষ্টি কেনেকৈ হ'ল, এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজত লৈ আহিম। গতিকে বন্ধুসকল, এই ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু এই ধৰণৰ ভিডিঅ'সমূহ পাবলৈ হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।